নমস্কাৰ। আজি আমাৰ বাতৰিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি আমি এখন নহয় তিনিখন বিয়াৰ বিষয়ে কথা পাতিম। আপোনালোকে নিশ্চয় বিয়া খাইছে বা বিয়া দেখিছে বা হৈছে বাৰু বিয়া, কিন্তু এনেকুৱা বিয়া দেখিছেনে য'ত কথা কৈ নাথাকো, ভিডিঅ'টো চাই লওক, গম পাই যাব। ঠিক আছে দৰ্শকসকল, আমি এতিয়া প্ৰথম বিয়াখনলৈ আগবাঢ়িছোঁ। বিয়াখনত কি হয় আপোনালোকে চাই যাওক, মই কৈ গৈ আছোঁ পিছত। এনেকুৱা এখন আজব বিয়া য'ত মানে ফূৰ্তি লাগে, সকলোৰে ফূৰ্তি লাগে। দৰা ঘৰৰ ফূৰ্তি লাগিছে, কইনা ঘৰৰ কান্দিছে, কিন্তু দৰাই এনেকুৱাকৈ উৎফুল্লিত হৈ যাব নালাগে যে আচলতে মানে নাচিব নালাগে আচলতে এনেকৈ, আৰু মানে কইনাৰ আগত বা ৰাইজৰ আগত, সমাজৰ আগত এইদৰে নচাটো ঠিক হোৱা নাই কথাটো আচলতে। ঠিক আছে, আমি আৰু কথা পাতি নাথাকোঁ, আমি দ্বিতীয় বিয়াখনলৈ আগবাঢ়িছোঁ। বিয়াখন চাই লওক, তাৰ পৰা মোক কথা ক'ম। হয়, কা আমি নামানো, জয়াই অসম, ধ্বনি তেওঁলোকে চিঞৰি আছে। চিঞৰক, ঠিকে আছে, আমি সিমানটোলৈকে বেয়া পোৱা নাই, আমি মানিছোঁ। কিন্তু এখন বিয়াত গৈ সেইদৰে আৰু কোৱাটো ভাল নহয় কথাটো। বিয়া এখনত গৈ এনেকৈ আন্দোলন কৰিবলৈ কাৰো ভাল নালাগে বা মনো নাযায়, বা বিয়াৰ যিটো মানে পৰিৱেশ অলপ মানে, কিন্তু এইদৰে তেওঁলোকে মানে বিয়া ঘৰত গৈ প্ৰতিবাদ কৰিব নালাগে। আৰু নকওঁ আৰু, বাদ দিয়ক, সকলোৱে জানে আৰু কি হ'বলগীয়া। আমি এতিয়া 3 নম্বৰ বিয়াখনলৈ আগবাঢ়িছোঁ, চাই লওক। আৰে বাবাৰে, ইমান মানুহ! আৰে ইহঁতি নাচিছে ৰে, মোৰ নাচো লাগি গৈছে। কি কৰো ৰে, মোৰ লগত কিবা নাচি আছে। নাচো যেনকে যা, এইটো তই ল, এইটো মালা ল, নালাগে মোৰ বিয়া পাতিব, নাচোগে ৰে। বিয়া ঘৰত যেতিয়া কইনা আৰু দৰা ওচৰা-ওচৰিকৈ বহি আছে, তেওঁলোকে দুজন বহি আছে ওচৰত, কিনাৰত মানে যিসকলে মানে ফূৰ্তিত নাচে, দৰাই মানে তেওঁলোকৰ ওচৰত যাব মন আছে। গতিকে তেওঁ চাই আছে একোবত চব বস্তু এৰি থৈ গুচি গ'ল। এইটো কথা নহয় ন, এখন বিয়া যিহেতুকে এখন মানে এটা মানে মাংগলিক অনুষ্ঠান, তেওঁ মানে কইনাৰ হাতত চব বস্তু এনেকৈ চম্ভালি যাব নালাগে। আচলতে আমি সমাজখন আচলতে বিপথে পৰিচালিত হৈছে বুলি ক'লেও আমাৰ ভুল নহয়। এইদৰে মানে এনেধৰণৰ ঘটনা ঘটিব নালাগে আচলতে, কিন্তু আমাৰ অসমত বিশেষকৈ এইটো ধৰণৰ ঘটনা ঘটা নাই। এনেকুৱা ধৰণৰ এই আমি নামানো, সেইটো বাৰু ঘটিছে, সেইটো কথা আমি ক'ব নাযাওঁ, কিন্তু এনেকুৱা ধৰণৰ এইটো কিন্তু ঘটনা আমাৰ অসমৰ নহয়, বাহিৰৰ হ'ব ক'ৰবাত। আমি জাষ্ট নিউজটো পালোঁ, ক'লোঁ, আৰু কৈ নাথাকোঁ আৰু। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিম। আজিলৈ এৰিছোঁ। আৰু ৰ'ব কথা এটা কৈ ল'বলৈ আছে। আপোনালোকে জানে, মই কৈছিলোঁ এটা ভিডিঅ'ত, মোৰ এখন শ্বৰ্ট ফিল্ম বনাই আছোঁ আমি। শ্বৰ্ট ফিল্ম জল্দি আহি আছে, আমাৰ শ্বুটিঙো চলি আছে, কিন্তু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে আমি ভালকৈ শ্বুটিংবোৰ কৰিব পৰা নাই। শ্বুটিং কমপ্লিট হ'লে মানে দিমেই আৰু, মানে হোলী সময়ত দি দিম, হোলী টাইমত দি দিম 10 তাৰিখৰ ভিতৰত। 10 তাৰিখ মানে দি দিম, 10, 11 এনেকুৱা ডেটত দি দিম মাৰ্চত। চ' আপোনালোকে চাব। নামটো খোজ, ঠিক আছে। জনপ্ৰিয় ব্যক্তি দুজন আছে, এজনৰ কথা কৈ দিছোঁ, আমাৰ কৌতুক অভিনেতা বুলি ক'লেও ভুল নহয়, কৌতুক অভিনেতাই ৰমেন তামুলী, সকলোৱে চিনি পায়, তেওঁ আছে। আৰু এগৰাকীৰ কথা কৈ নিদিওঁ, এগৰাকী বা পিছত ক'ম। ত' আজিলৈ বাই, জয়াই অসম।